হওক কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে আৰু আজি আমাৰ গাঁৱত বম কাবাডী খেল এখন পাতিব সদৌ অসম ভিত্তিত তাকে এতিয়া আমি চাবলৈ গৈ আছোঁ কাবাডী খেলখন আৰু এয়া অনুজ আমি এতিয়া চাবলৈ গৈ আছোঁ তেন্তে বলক আপোনালোকক লগত লৈ যাওঁ ব্লক আৰু বৰ্ষগাবাহা নজোৱান যুৱক সংঘই এয়া প্ৰথমবাৰলৈ দিবানৈশ কাবাডী প্ৰতিযোগিতা শুভাৰম্ভ কৰা হৈছে নজোৱান যুৱক সংঘৰ ইতিহাসৰ এইখনেই প্ৰথম খেল আমি নাজানো দৰ্শকক কিমান আমোদ দিব পাৰোঁ আমি নাজানো দৰ্শকক কিমান সুবাস দিব পাৰোঁ এই প্ৰতিযোগিতাখন সফল কৰাৰ ক্ষেত্ৰত সন্মানীয় দৰ্শকসকলৰ যথেষ্ট ভূমিকা আছে এই প্ৰতিযোগিতাখন সফল কৰাৰ ক্ষেত্ৰত দৰ্শকবৃন্দৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতাই আমাৰ নজোৱান যুৱক সংঘৰ কৰ্ম উদ্যম আৰু দুগুণলৈ বৃদ্ধি হ'ব বুলি আমি হৃদয়ংগম কৰিছোঁ আৰু ইয়াৰ লগে লগেই আমাৰ উদ্বোধক ডাঙৰীয়াক তেওঁ সাৰুৱা বক্তব্যৰে এই প্ৰতিযোগিতাখন শুভাৰম্ভ কৰিবলৈ আমি সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ Ini
বঢ়িয়া খেলে গোটেইকেইটা ৰঙাকেইটা গোটেইকেইটা নগাঁও বেলেগ ফালে আজি মই ইয়াত আহিছোঁ ইয়াতে আরেকবারে দিথাকি আরেকবারে টাইম তো বহুত বেছি থাকে টিকেট দিয়া দি জিকি আছে বনাস লগা নিদিব বনাস ললে এটা হাজার খেলতে তো ফাইনাল দেখতে করবো নিজুরানো থাকে বেলেগো পিঠিত মাৰিব লাগে এতিয়াহে মোটামুটি বেলেগ